হেল্ল' বন্ধুসকল, আপোনালোকে কেতিয়াবা ভাবিছেনে 2060 বৰ্ষটো দেখিবলৈ কেনেকুৱা হ'ব? হয়, এতিয়াও 2060 বৰ্ষটো বহুত দূৰত আছে। কিন্তু যদি মানৱতাই টেকনলজি ডেভেলপমেণ্ট কণ্টিনিউ ৰাখে, তেন্তে বৰ্তমানৰ পৃথিৱীখন আৰু 2060 বৰ্ষৰ পৃথিৱীখনৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকিব। যেনে স্পেচ ট্ৰেভেল আৰু এক্সপ্লৰেশ্যনত এটা ডাঙৰ অগ্ৰগতি হ'ব। আমি ইতিমধ্যে ৰিইউজেবল ৰকেটছ, আয়ন ইঞ্জিন আৰু ক্ৰায়োজেনিক স্লিপ টেকনলজি ডেভেলপ কৰিছোৱে, যিয়ে 2060 চনলৈকে 100% একুৰেচিত কাম কৰিব আৰু আমাক স্পেচ ট্ৰেভেল আৰু আন প্লেনেট এক্সপ্ল'ৰ কৰাত সহায় কৰিব। 2060 চনলৈকে মানুহে মংগল, শুক্ৰ আৰু ইয়াৰ বাহিৰৰ প্লেনেটলৈকে ট্ৰেভেল কৰিব পাৰিব। মহাকাশ ভ্ৰমণ সাধাৰণ লোকৰ বাবে সুৰক্ষিত, সুলভ আৰু সাধাৰণ হৈ পৰিব। বন্ধুসকল, 2060 চনটো সঁচাকৈয়ে অতুলনীয় প্ৰযুক্তিগত উন্নতিৰ সময় হ'ব বুলি আশা কৰিব পাৰি। কিয়নো তেতিয়ালৈকে আমি এনে এখন পৃথিৱীৰ ছবি অংকন কৰিম য'ত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এক নতুন উচ্চতাত উপনীত হ'ব। আমাৰ গুৱাহাটী চহৰখন স্মাৰ্ট চিটিত পৰিণত হ'ব, য'ত নাগৰীয়া জীৱনৰ প্ৰতিটো দিশত ডিজিটেল টেপেষ্ট্ৰিৰ সৈতে নিৰবিচ্ছিন্নভাৱে একত্ৰিত কৰা হ'ব। ছেল্ফ ড্ৰাইভিং কাৰে ৰাজপথত হুমুনিয়াহ কাঢ়িব, যাৰ ফলত ৰোড এক্সিডেণ্ট হ্ৰাস পাব। বন্ধুসকল, ইয়াৰ উপৰিও ট্ৰান্সপৰ্টেশ্যনত হাইপাৰলুপ আৰু হাই স্পীড ৰেল ইমপ্লাণ্ট কৰা হ'ব, যাৰ দ্বাৰা অতি কম সময়ৰ ভিতৰত লং ডিষ্টেন্স অতিক্ৰম সম্ভৱ হ'ব। টেকনলজি এক্সপনেনচিয়েলি উন্নত হ'ব আৰু জীৱনৰ প্ৰতিটো দিশতে একত্ৰিত হ'ব। কনভাৰ্চেশ্যনেল এআইৰ সহায়ত ঘৰ আৰু কাৰ্যালয় পৰিচালিত হ'ব। এই এআইয়ে আমাৰ সময়সূচী স্কেজুৱেল কৰিব, পৰামৰ্শ দিব, আনকি সমস্যা সমাধান কৰিবলৈ অন্য এআইৰ সৈতে যোগাযোগো কৰিব। বিশেষ কণ্টেক্ট লেন্স আৰু হল'গ্ৰাফিক প্ৰজেকশ্যনৰ জৰিয়তে অগমেণ্টেড আৰু ভাৰ্চুৱেল ৰিয়েলিটি বাস্তৱ জগতত নিৰবিচ্ছিন্নভাৱে মিলিন হ'ব, যাৰ দ্বাৰা আমি ডিজিটেল তথ্যসমূহৰ ফিজিকেল স্পেচত অভাৰলে কৰিব পাৰিম আৰু আনকি ভাৰ্চুৱেল পৰিৱেশত বন্ধুসকলৰ সৈতে লগো হ'ব পাৰিম। ইন দ্য ফিউচাৰ, দ্য এনভাইৰনমেণ্ট উইল বিকাম এ গ্ল'বেল প্ৰায়ৰিটি এণ্ড উই উইল মেক ইনক্ৰেডিবল ষ্ট্ৰাইপছ ইন ৰিভাৰ্চিং দ্য ডেমেজ ডান টু আৱাৰ প্লেনেট। ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চ যেনে সৌৰ, বতাহ আৰু ফিউজনে বিশ্বক শক্তি প্ৰদান কৰিব, যাৰ ফলত কাৰ্বন ইমিশ্যন বহু পৰিমাণে হ্ৰাস পাব। চহৰসমূহত ৰসাল সেউজীয়াৰে আবৃত হ'ব। ভাৰ্টিকেল ফাৰ্মিং আৰু ইনোভেটিভ আৰ্কিটেকচাৰ যিয়ে প্ৰকৃতিৰ সৈতে নিৰবিচ্ছিন্নভাৱে একত্ৰিত হ'ব। এডভান্স ফিল্ট্ৰেশ্যন আৰু ডিচেলিনেশ্যন টেকনলজিৰ বাবে বিশুদ্ধ পানী প্ৰচুৰ হ'ব। আমাৰ স্বাস্থ্যই যে প্ৰকৃতিৰ লগত অন্তৰ্নিহিতভাৱে জড়িত হৈ আছে, সেই কথা বুজি মানৱতাই পৰিৱেশৰ অনিষ্ট নকৰি তাৰ সৈতে জীয়াই থাকিব শিকিব আৰু নিউ টেকনলজিৰ দ্বাৰা ইক'ছিষ্টেম ৰিষ্ট'ৰ কৰিবলৈ আৰম্ভ কৰিব। বন্ধুসকল, ভৱিষ্যতত শিক্ষাৰ পৰিৱেশত গভীৰ পৰিৱৰ্তন আহিব পাৰে। অত্যাধুনিক প্ৰযুক্তিৰ শক্তিক ব্যৱহাৰ কৰি এক অতি ব্যক্তিগতকৃত পদ্ধতি আঁকোৱালি লোৱা হ'ব পাৰে। বন্ধুসকল, এনে এখন পৃথিৱী কল্পনা কৰকচোন, য'ত প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ লোকেশ্যন বা চিটুৱেশ্যন যিয়ে নহওক কিয়, তেওঁলোকে অনন্য প্ৰয়োজন আৰু পছন্দ পূৰণ কৰা গুণগত শিক্ষাৰ সুবিধা লাভ কৰিব পাৰে। ভৱিষ্যতৰ এই দৃষ্টিভংগীক আমি এআই টিউটৰ্ছ, ভাৰ্চুৱেল ৰিয়েলিটি ষ্টিমুলেশ্যন আৰু ৰিয়েল টাইম ট্ৰান্সলেশ্যন ছাৰ্ভিচক আৰ্হিৰ মূল শিলা হিচাপে লৈ শিক্ষণক সঁচাকৈ গণতান্ত্ৰিক কৰিব পৰা যাব। কোৱাণ্টাম কম্পিউটিঙে ডাটা প্ৰচেছিঙত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব, যাৰ ফলত আমি বছৰ বছৰ ধৰি ছল্ভ কৰিব নোৱাৰা জটিল সমস্যাবোৰ ছেকেণ্ডতে সমাধান কৰিবলৈ সক্ষম হ'ম। আমাৰ স্মাৰ্টফোনবোৰৰ অস্তিত্ব নোহোৱা হ'ব, কিয়নো আমাৰ হাতত নিউৰেল ইমপ্লাণ্টৰ দৰে টেকনলজি থাকিব, যিয়ে আমাৰ মনক ডিজিটেল ক্ষেত্ৰখনৰ সৈতে নিৰবিচ্ছিন্নভাৱে সংযোগ কৰিব, যাৰ ফলত পৃথিৱীৰ কোনো এটা চুকৰ ইনফৰ্মেশ্যন কেৱল চিন্তাৰ জৰিয়তে তৎক্ষণাত একচেছ কৰিব পৰা যাব। নেনো টেকনলজি, বায়ো প্ৰিণ্টিং অফ অৰ্গেনছ আৰু পাৰ্চনেলাইজ জেনেটিক বেছ ট্ৰিটমেণ্টৰ ফলত চিকিৎসা বিজ্ঞানত বৃহৎ জাম্প আহিব। উন্নত দেশসমূহত লাইফ এক্সপেক্টেঞ্চি 120 বছৰতকৈও অধিক হ'ব। বিশেষভাৱে ডিজাইন কৰা ভাইৰাছে আমাৰ ডিএনএৰ পৰা ৰোগ সৃষ্টিকাৰী ভাইৰাছক কণ্ট্ৰলত ৰাখিব। মাইক্ৰ' ৰবটে আমাৰ শৰীৰত ৰোগ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিব আৰু টিছু ডেমেজ ঠিক কৰিব। উন্নত কমিউনিকেশ্যন টেকনলজি আৰু ভাষা নিৰ্মূলৰ ফলত বিশ্বত লেংগুৱেজ বেৰিয়াৰ নোহোৱা হ'ব, যাৰ ফলত এজনে আনজনৰ কালচাৰৰ সৈতে সোনকালে মিলিব পাৰিব আৰু মানৱতাক গুৰুত্ব দি বিভাজন অতিক্ৰম কৰিব। অৱশ্যে বন্ধুসকল, কোনো দৃষ্টিভংগীয়ে সকলো কথা হিচাপ দিব নোৱাৰে।
মই আগতে অনুমান কৰিব নোৱাৰো যে নতুন প্ৰত্যাহ্বান আৰু উদ্ভাৱন আহিবই, কিন্তু আশা কৰোঁ এই আভাসে অনাগত দশকবোৰত প্ৰযুক্তিয়ে সমাজখনক কিমান নাটকীয়ভাৱে নতুন ৰূপ দিব সেই বিষয়ে আপোনাক কিছু অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰিছোঁ। আগলৈ কি হ'ব সেয়া সময়হে ক'ব। আপুনি এই বিষয়ে কি ভাবে? মোৰ দৃষ্টিভংগীৰ সৈতে আপুনি একমত নে অসন্মত মোক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আপকামিং ফিউচাৰিষ্টিক কণ্টেণ্টৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অ'কে বন্ধুসকল, আজিলৈকে বাৰু ইমানতে সামৰিছোঁ। আকৌ লগ পাম অইন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই, জয় হিন্দ, জয় আই অসম।